एक्सरसाइज 4.3 क्वेश्चन नम्बर 11 तो चाই লোৱা। क्वेश्चन नम्बर 11 तो SSLC পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে ভিডিঅ'টো খুব মনোযোগেৰে চাবা। কি দিয়া আছে, দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাণ উলিওৱা। বাকি দিয়া আছে দুটা বৰ্গৰ কালিৰ যোগফল দিছে কিমান 468 বৰ্গ মিটাৰ আৰু কৈছে কি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য কিমান দিছে 24 মিটাৰ। আমাক কি উলিয়াব লাগে, বৰ্গ দুটাৰ বাহুৰ মাপ উলিয়াব লাগে। যেহেতু বৰ্গ দুটাৰ বাহুৰ মাপ উলিয়াব দিছে, আমি প্ৰথমে বৰ্গ দুটাৰ বাহুৰ মাপে ধৰাৰ চেষ্টা কৰিম। এতিয়া চোৱা, আমাক লাগে আমাক দিয়া আছে কি কালিৰ যোগফল দিয়া আছে। বাহুৰ মাপ জানিলে আমি কালিটো উলিয়াব পাৰিম, আৰু এটা বৰ্গৰ কালি জানা থাকিলে আনটো বৰ্গৰ কালি উলিয়াব যাব। কাৰণটো কি যে কালি দুটাৰ যোগফল দিয়া আছে। চোৱা কেনেকৈ কৰা যায়, আমি প্ৰথমে ধৰি ল'ম কি ধৰা হ'ল ডাঙৰ বৰ্গটোৰ বাহুৰ দিক আমি x মিটাৰ বুলি ধৰি ল'লোঁ। x মিটাৰ ডাঙৰ বৰ্গটোৰ বাহুৰ দিক যদি x মিটাৰ হয়, তেন্তে ডাঙৰ বৰ্গটোৰ কালি কি হ'ব চোৱা। গতিকে ডাঙৰ বৰ্গটোৰ কালি কি হ'ব, বৰ্গৰ কালিৰ সূত্ৰ কি, বৰ্গৰ কালিৰ সূত্ৰ হ'ল বাহু স্কয়াৰ কৰিলে বৰ্গৰ কালি পোৱা যায়। যেহেতু ডাঙৰ বৰ্গটোৰ বাহুৰ দিক x মিটাৰ ধৰা হৈছে, গতিকে ডাঙৰ বৰ্গটোৰ কালি কিমান হ'ব, xক আমি স্কয়াৰ কৰিব লাগিব, আৰু এককটো কি হ'ব বৰ্গ মিটাৰ। আমি কি পালো, ডাঙৰ বৰ্গটোৰ বাহুৰ দিক x ধৰি ডাঙৰ বৰ্গটোৰ কালি আমি কিমান পালো x স্কয়াৰ বৰ্গ মিটাৰ। এতিয়া চোৱা কৈছে কি বৰ্গ দুটাৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ। এতিয়া আমি ডাঙৰ বৰ্গটোৰ কালি জানিলো কিমান x স্কয়াৰ বৰ্গ মিটাৰ, আৰু দুটা বৰ্গ মিলি যোগফল কিমান দিয়া আছে, কালিৰ যোগফল কিমান দিয়া আছে 468 বৰ্গ মিটাৰ। গতিকে ইয়াৰ পৰা আমি সৰু বৰ্গটোৰ কালি পাই যাম। সৰু বৰ্গটোৰ কালি কি হ'ব চোৱা, সৰু বৰ্গটোৰ কালি কি হ'ব, আমাৰ দুটা বৰ্গৰ কালিৰ যোগফল কিমান দিয়া আছে 468 বৰ্গ মিটাৰ। ইয়াৰ পৰা 468ৰ পৰা আমি যদি ডাঙৰ বৰ্গটোৰ কালি বিয়োগ কৰি দিওঁ, ডাঙৰ বৰ্গটোৰ কালি হ'ল x স্কয়াৰ, এইটো বিয়োগ কৰিলে আমাৰ কি পোৱা যাব, সৰু বৰ্গটোৰ কালি পোৱা যাব। সৰু বৰ্গটোৰ কালি আমি কিমান পালো 468 মাইনাছ x স্কয়াৰ বৰ্গ মিটাৰ। এতিয়া চোৱা, আমাৰ ডাঙৰ বৰ্গটোৰ বাহুৰ দিক আছে, ডাঙৰ বৰ্গটোৰ কালি আছে। সৰু বৰ্গটোৰ কালি আমি পালো, কিন্তু সৰু বৰ্গটোৰ বাহুৰ দিক আমাৰ নাই। সৰু বৰ্গটোৰ বাহুৰ দিক আমি ফাৰ্ষ্ট উলিয়াই ল'ব লাগিব, কাৰণ কি আমাক পৰিসীমা উলিয়াব লাগিব। পৰিসীমা উলিয়াওঁতে আমাৰ দুটা বৰ্গৰ বাহুৰ দিক জানিব লাগিব। আমি এবাৰ কি উলিয়াম, সৰু বৰ্গটোৰ বাহুৰ দিক। সৰু বৰ্গটোৰ বাহুৰ দিক কিমান হ'ব চোৱা, সৰু বৰ্গটোৰ কালি কিমান দিয়া আছে, সৰু বৰ্গটোৰ কালি আমি পাইছোঁ 468 মাইনাছ x স্কয়াৰ। বৰ্গৰ কালিৰ যিটো বৰ্গমূলে হয় কি বাহুৰ দিক। এককটো কি হ'ব আমাৰ মিটাৰ হ'ব। বৰ্গৰ কালি যদি আমাৰ a থাকে, তেতিয়াহ'লে বাহুৰ দিক কি হ'ব √a। বৰ্গৰ কালিৰ বৰ্গমূল হ'ল কি তাৰ বাহুৰ দিক। এনেকৈ আমি বৰ্গটোৰ কি পালোঁ, সৰু বৰ্গটোৰ কি পালোঁ আমি বাহুৰ দিক পালোঁ। এতিয়া আমি দুটা বৰ্গৰ কি উলিয়াম, পৰিসীমা উলিয়াম। ডাঙৰ বৰ্গটোৰ পৰিসীমা
ডাঙৰ বৰ্গটোৰ পৰিসীমা কিমান হ'ব বৰ্গৰ পৰিসীমাৰ ফৰ্মুলা কি 4 * বাহুৰ দিক 4 * বাহুৰ দিক এটো কোন বৰ্গ ডাঙৰ বৰ্গৰ বাহুৰ দিক কিমান আছিল ডাঙৰ বৰ্গৰ বাহুৰ দিক ধৰা হৈছে আমাৰ x মিটাৰ 4 * x মিটাৰ তাৰমানে কিমান হ'ব 4x মিটাৰ ডাঙৰ বৰ্গটোৰ পৰিসীমা কিমান হ'ব 4x মিটাৰ একেদৰে আমি সৰু বৰ্গটোৰ পৰিসীমা আমি উলিয়াম সৰু বৰ্গটোৰ পৰিসীমা কি হ'ব চোৱা সৰু বৰ্গটোৰ পৰিসীমা ইকুয়াল টু কি হ'ব 4 * সৰু বৰ্গৰ বাহুৰ দিক কিমান সৰু বৰ্গটোৰ বাহুৰ দিক আমি পাইছো কিমান √468 - x স্কয়াৰ কিমান মিটাৰ পৰিসীমাৰ এককবিলাক কি হ'ব মিটাৰত সো আমি কি পালো ডাঙৰ বৰ্গটোৰ বাহুৰ দিক আমি ধৰি ললো ডাঙৰ বৰ্গটোৰ আমি কালি উলিয়ালো তাৰ পাছত সৰু বৰ্গটোৰ কালি উলিয়ালো আমাৰ প্ৰদত্ত শৰ্তৰ পৰা তাৰ পৰা আমি সৰু বৰ্গটোৰ বাহুৰ দিক উলিয়ালো তাৰ পাছত ডাঙৰ বৰ্গটোৰ পৰিসীমা উলিয়ালো তাৰ পাছত সৰু বৰ্গটোৰ পৰিসীমা উলিয়ালো তাৰমানে আমাৰ ডাঙৰ বৰ্গ সৰু বৰ্গ দুটা বৰ্গৰে বাহুৰ দিকও লাগিব কালিও লাগিব আৰু কি লাগিব পৰিসীমাও লাগিব গোটেইখিনি তথ্য আমাৰ উলিওৱা হৈ গ'ল এতিয়া আমি প্ৰশ্নমতে কি শৰ্ত দিয়া আছে হেতু লিখিম প্ৰশ্নমতে চোৱা প্ৰশ্নমতে কৈছে এই বৰ্গ দুটাৰ পৰিসীমাৰ পাৰ্থক্য কিমান 24 মিটাৰ পাৰ্থক্য উলিয়াওতে সদায় কি কৰিবা ডাঙৰটোৰ পৰা সৰুটো উলিয়াবা কাৰ পাৰ্থক্য উলিয়াব লাগে পৰিসীমাৰ পাৰ্থক্য গতিকে আমি ডাঙৰ বৰ্গটোৰ পৰিসীমাৰ পৰা সৰু বৰ্গটোৰ পৰিসীমা আমি বিয়োগ কৰিম সো ডাঙৰ বৰ্গটোৰ পৰিসীমা কিমান দিয়া আছে 4x ডাঙৰ বৰ্গটোৰ পৰিসীমা আমি পাইছো 4x মাইনাস সৰু বৰ্গটোৰ পৰিসীমা কিমান 4 * √468 - x স্কয়াৰ এটো ডাঙৰ বৰ্গৰ পৰিসীমা এটো সৰু বৰ্গৰ পৰিসীমা মাজত কি চিন দিছো মাইনাস চিন তাৰমানে পৰিসীমা দুটাৰ পাৰ্থক্য আমি লিখিলো এই পাৰ্থক্যৰ মান কিমান দিয়া আছে 24 মিটাৰ বাফালে এইবিলাক মিটাৰত আছে সোফালৰটো মিটাৰত আছে মিটাৰ কেনসেল যাব গতিকে কি পাম আমি 4x - 4 √468 - x স্কয়াৰ ইকুয়াল টু আমি কি পালো 24 পালো এতিয়া স্যার প্রত্যেকটা টার্মকে 4 দিয়ে হরণ যাব 4 দিয়ে এটো হরণ যাব এটুকো হরণ যাব এটুকো হরণ যাব আমি প্রথমে 4 দিয়ে হরণ কৰি সমীকৰণটো আমি সৰু কৰি লম ইমপ্লাইজ 4 দিয়ে হৰণ কৰিলে ইয়াত কি থাকিব x ইয়াত 4 টো কেনসেল যাব থাকিব কিমান √468 - x স্কয়াৰ ইকুয়াল টু ইফালে 4 দিয়ে হৰণ কৰিলে 24 ক 4 দিয়ে হৰণ কৰিলে কিমান হ'ব 4 × 6 = 24 6 থাকিব কি কৰিলো আমি উভয় পক্ষক আমি 4 ৰে হৰণ কৰিলো উভয় পক্ষক 4 ৰে হৰণ কৰি এটো কথা লিখি দিব লাগিব উভয় পক্ষক আমি 4 ৰে হৰণ কৰিলো এতিয়া চাই ইকুৱেশ্যনটো কেনেকুৱা ফৰ্মত গৈছে ইকুৱেশ্যনটোত এটা বৰ্গমূল চিহ্ন আছে এটা টাৰ্মৰ লগত কি আছে বৰ্গমূল চিহ্ন আছে এনেকুৱা সমীকৰণ যদি তোমালোকে পোৱা তেতিয়াহলে কি কৰিবা এই বৰ্গমূল থকা ৰাশিটো অকলে ইয়াক একফালে ৰাখিবা যিকোনো একফালে ৰাখিলে হ'ল হয় বাওফালে ৰাখিবা নহলে সোঁফালে ৰাখিবা আৰু বাকি যিবিলাক টাৰ্ম আছে বাকি গোটেইবিলাক টাৰ্ম অন্যফালে থাকিব সো কেনেকৈ স্টেপটো কৰা যায় আমি যদি x টো বাওফালে ৰাখিলো +6 টো বাওফালে আনিলো -6 এই মাইনাস আন্ডাৰৰুট এটো লৈ গলো সোঁফালে গোটেইখিনি লৈ গলে কি হ'ব আমাৰ মাইনাস চিনটো প্লাস হৈ যাব 468 - x স্কয়াৰ থাকিব বৰ্গমূলৰ ভিতৰত এতিয়া চোৱা বৰ্গমূল থকা টাৰ্মটো একফালে গৈছে আৰু বাকি টাৰ্মবিলাক অন্যফালে আহিছে এতিয়া আমি কি কৰিম এই বৰ্গমূলটো উঠোৱাৰ চেষ্টা কৰিম এতিয়া বৰ্গমূলটো উঠাবলৈ হলে কি কৰিব লাগিব দুফালে আমাৰ বৰ্গ কৰিব লাগিব বৰ্গ কৰিলেহে বৰ্গমূল চিহ্নটো উঠি যাব গতিকে নেক্সট স্টেপত আমি কি কৰিম দুফালে আমি বৰ্গ কৰিম বাওফালে আমি বৰ্গ কৰিম x - 6 হোল স্কয়াৰ ইকুয়াল টু সোঁফালে আমি কি কৰিলো বৰ্গ কৰিলো √468 - x স্কয়াৰ হোল স্কয়াৰ কি কৰিলো আমি উভয় পক্ষক বৰ্গ কৰিলো উভয় পক্ষক বৰ্গ কৰি উভয় পক্ষক বৰ্গ কৰি নেক্সট স্টেপত কি লিখিবা চোৱা নেক্সট স্টেপত আমি হোল স্কয়াৰটো ভঙাই দিম হোল স্কয়াৰটো আমি ভঙাই দিম
হোল স্কয়াৰটো আমাৰ কোন হোল স্কয়াৰত পৰিছে এটো a - b হোল স্কয়াৰৰ সূত্ৰ a - b হোল স্কয়াৰ মানে কি a স্কয়াৰ - 2ab + b স্কয়াৰ a ঠাইত কিমান আছে x b ঠাইত কিমান আছে 6 a - b হোল স্কয়াৰৰ সূত্ৰত আমি ভঙাই দিম this implies a square minus 2 into a into b plus b square equal to কি হ'ব সফালে আমাৰ বৰ্গমূলৰ ওপৰত বৰ্গমূল চিহ্ন আছে তাৰ ওপৰত হোল স্কয়াৰ আছে গতিকে বৰ্গমূল চিহ্নটো উঠি যাব খালি থাকিব কি ইয়াত কেৱল 468 minus x square ইটো থাকিব ইয়াত স্টেপ পিছৰ স্টেপত সৰল কৰি লোৱা x square এটো কি হ'ব 6 2 গুণ 12 x plus 6 অক স্কয়াৰ কৰিলে কিমান হ'ব আমাৰ 36 equal to সফালে কিমান থাকিল 468 minus x square নেক্সট স্টেপত আমি গোটেই কেইটা টাৰ্ম বাওফালে লৈ আহিম x square minus 12x plus 36 468 বাওফালে আহিলে হল minus 468 plus x square equal to সফালে 0 থাকিল তাৰপিছত চোৱা এবাৰ কি হ'ব আমাৰ x square আৰু x square এটো x square আৰু এটো x square যোগ কৰিলে আমি কি পাম 2x square minus 12x তাৰপিছত 6 এটো বিয়োগ কৰিলে কি হ'ব 8 ৰ পৰা 6 বাদ দিলে আমাৰ কি হ'ব 2 হ'ব 6 ৰ পৰা 3 বাদ দিলে 3 4 4 3 2 ইকুয়াল টু হ'ফালে কি হ'ব 0 হ'ব আগৰ লক্ষ্য কৰা যে সমীকৰণটোৰ প্ৰত্যেকটা ৰাশিকে কি দি হৰণ যাব 2 ৰে হৰণ যাব গতিকে আকৌ আমি 2 ৰে হৰণ কৰি সমীকৰণটো সৰু কৰি লম 2 ৰে হৰণ কৰিলে কি হ'ব আমাৰ x স্কয়াৰ থাকিব ইয়াত 12 ক 2 ৰে হৰণ কৰিলে 6x ইয়াক 2 ৰে হৰণ কৰিলে কি হ'ব 2 1 6 আমি কি কাম কৰিলো উভয় পক্ষক আমি 2 ৰে হৰণ কৰিলো উভয় পক্ষক 2 ৰে হৰণ কৰি উভয় পক্ষক আমি 2 ৰে হৰণ কৰিলো এবাৰ আমি কি কৰিম এবাৰ আমি সমীকৰণটো সমাধান কৰাৰ চেষ্টা কৰিম সমীকৰণটো সমাধান কৰাৰ বিভিন্ন নিয়ম আছে যিকোনো নিয়মত তুমি সমাধান কৰিব পাৰিবা ইয়াত নিয়মৰ কথা কোনো উল্লেখ নাই আমি এটো উৎপাদক বিশ্লেষণ কৰিব পাৰিম সহজে কৰা যাব নাইবা আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিব পাৰিম সো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিলে কেনেকুৱা হয় সমীকৰণটোক আমি কাৰ লগত তুলনা কৰিব লাগিব প্ৰথম সমীকৰণটো ax² + bx plus c equal to 0 সমীকৰণৰ লগত তুলনা কৰি পাও তুলনা কৰি পাও আমি এই সমীকৰণটোক যদি ax² + bx plus c equal to 0 সমীকৰণৰ লগত তুলনা কৰো তেতিয়াহলে কি হ'ব চোৱা a এর মান কিমান হ'ব b এর মান কিমান হ'ব c এর মান কিমান হ'ব একেটা আগত উলিয়াই লও আমি a এর মান কিমান হ'ব a মানে x² এর সহগ কি আছে ইয়াত 1 আছে b মানে x এর সহগ মানে কিমান আছে -6 আৰু c হল আমাৰ ধ্ৰুবক পদ কিমান আছে -260 এতিয়া আমি কি বাহিৰ কৰিম সমীকৰণটোৰ ভেদ নিৰূপক বাহিৰ কৰি লম ভেদ নিৰূপক মানে কি b² - 4ac b² - 4ac এর মানটো আমি বাহিৰ কৰিম এর মান আমার -6 স্কয়ার কৰিলো আমি -4 * a মানে 1 c মানে আমাৰ কিমান -260 এতিয়া 6 ক স্কয়ার কৰিলে কি হ'ব আমাৰ 36 এটো -7 আছে প্লাস হ'ব 4 দিয়ে পূৰণ কৰি দিয়া 4 6 গুণ 24 ৰ 4 4 1 গুণ 4 হাতৰ 2 6 হ'ব 4 2 গুণ 8 এই দুটা যোগ কৰিলে কিমান হ'ব আমাৰ 900 তো কিমান হ'ব 0 তকৈ ডাঙৰ হ'ব 900 এটা ধনাত্মক সংখ্যা মানে 0 তকৈ ডাঙৰ যে b² - 4ac এর মান আমি কি পালো 0 তকৈ ডাঙৰ পালো গতিকে সমীকৰণটোৰ কি আছে বাস্তৱ মূল আছে অৰ্থাৎ সমীকৰণটো আমি সমাধান কৰি বাস্তৱ মূল পাম এতিয়া আমি সমীকৰণটো সমাধান কৰিম কি দি সমাধান কৰিম আমি দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিম যেসা আমি দ্বিঘাত সূত্ৰটো লিখি লম দ্বিঘাত সূত্ৰ মতে আমাৰ কি আছিল দ্বিঘাত সূত্ৰ মতে x equal to কিমান -b plus or minus root over b² - 4ac by 2a এটো হল আমাৰ দ্বিঘাত সূত্ৰ ইয়াত আমি পোনে পোনে মান বিলাক বহাই দিম তো -b b মানে কিমান আছিল b মানে -6 -6 plus or minus b² - 4ac এর মান কিমান 900 এটো ডাইরেক্ট বহাই দিলো b² - 4ac এর মান 900 divided by 2 into a মানে কিমান 1 দেখো
মাইনাছে মাইনাছে কিমান হ'ব এইটো প্লাছ 6 হ'ব প্লাছ অৰ মাইনাছ 900 বৰ্গমূল কি হ'ব 9 ৰ বৰ্গমূল কিমান 3 দুটা শূন্য আছে বাহিৰত আহিলে কেইটা শূন্য হ'ব এটা শূন্য তাৰমানে 900 ৰ বৰ্গমূল কিমান হ'ল 30 হ'ল ডিভাইডেড বাই 2 * 1 মানে 2 হ'ব ঠিক আমি এবাৰ প্লাছ 30 লম এবাৰ মাইনাছ 30 লম এবাৰ প্লাছ ইনটু লম এবাৰ মাইনাছ ইনটু লম গতিকে x ৰ আমি দুটা মান পাম চোৱা x = এবাৰ লম 6 + 30 ডিভাইডেড বাই 2 মানে এটো 36/2 হল তাৰমানে কিমান 80 অথবা চোৱা x = এবাৰ কি লম 6 + 30 হলনে এবাৰ -30 লম ডিভাইডেড বাই 2 মানে কিমান হ'ব 24/2 -24/2 এটো কাটাকাটি কৰিলে কি হ'ব আমাৰ -12 এতিয়া চোৱা x মানে কি আছিল x আছিল ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ আৰু x ৰ আমি দুটা মান পাইছো এটা পাইছো +18 এটা পাইছো -12 এতিয়া বাহুৰ দিশ কেতিয়াও কি হ'ব নোৱাৰিব ঋণাত্মক হ'ব নোৱাৰিব গতিকে x ৰ মান যেটো -12 আছে এই মানটো আমি ৰিজেক্ট কৰিম কাৰণ এই মানটো অসম্ভৱ ইয়াত লিখি দিবা কি যেটো অসম্ভৱ এটো অসম্ভৱ কি অসম্ভৱ হল কাৰণটো লিখি দিবা কাৰণ বাহুৰ দিশ ঋণাত্মক হ'ব নোৱাৰে বাহুৰ দিশ ঋণাত্মক হ'ব নোৱাৰে বাহুৰ দিশ যেহেতু ঋণাত্মক হ'ব নোৱাৰে গতিকে আমাৰ কি হল x = -12 এই মানটো আমি কি কৰিলো ৰিজেক্ট কৰিলো গতিকে x ৰ গ্ৰহণযোগ্য মান আমাৰ কিমান থাকি গল 18 থাকি গল এতিয়া আমি কি কৰিম x ৰ মান 18 ধৰি বৰ্গ দুটাৰ বাহুৰ দিশ আমি উলিয়াম গতিকে বৰ্গ দুটাৰ বাহুৰ দিশ কি হ'ব চোৱা গতিকে ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ আমি কিমান ধৰি লৈছিলো x ধৰি লৈছিলো ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ আমি x মিটাৰ বুলি ধৰিছো আৰু x ৰ গ্ৰহণযোগ্য মান কিমান 18 গতিকে ডাঙৰ বৰ্গটোৰ বাহুৰ দিশ কিমান হ'ব 18 মিটাৰ আৰু সৰু বৰ্গটোৰ বাহুৰ দিশ কিমান হ'ব চোৱা সৰু বৰ্গটোৰ বাহুৰ দিশ এটো কিমান আছিল আমাৰ √468 - x² x ৰ মান কিমান 80 এটো আছিল সৰু বৰ্গটোৰ বাহুৰ দিশ আমাৰ কি আছিল √468 - x² x ৰ ভ্যালু কিমান x ৰ ভ্যালু 80 এতিয়া চোৱা 468 18 ক স্কয়াৰ কৰিলে কি হ'ব আমাৰ 324 এটো বিয়োগ কৰিলে কি হ'ব 4 হ'ব ইয়াতো 4 144 হ'ব 144 ৰ বৰ্গমূল কি হ'ব +or -12 মিটাৰ এটো হ'ব সৰু বৰ্গটোৰ বাহুৰ দিশ 144 ৰ বৰ্গমূল +or -12 মিটাৰ এতিয়া আকৌ চোৱা সৰু বৰ্গটোৰ বাহুৰ দিশটো -12 হ'ব নোৱাৰিব গতিকে আকৌ আমি -12 মানটো আমি কি কৰিম ৰিজেক্ট কৰি দিম কিন্তু এনেকৈ লিখিবা কিন্তু সৰু বৰ্গটোৰ বাহুৰ দিশ কি হ'ব নোৱাৰে -12 মিটাৰ এইটো হ'ব নোৱাৰে -12 মিটাৰ হ'ব নোৱাৰে সৰু বৰ্গটোৰ বাহুৰ দিশ -12 মিটাৰ হ'ব নোৱাৰে গতিকে সৰু বৰ্গটোৰ বাহুৰ দিশ কি হ'ব সৰু বৰ্গটোৰ বাহুৰ দিশ কিমান হ'ব আমি কোনটো মান একসেপ্ট কৰিম +1 +12 মিটাৰ এই আমাৰ লাষ্ট এনসাৰটো কেনেকৈ লিখিবা গতিকে নিৰ্ণয় বৰ্গ দুটাৰ বাহুৰ দিশ কিমান হ'ব ডাঙৰ বৰ্গটোৰ কিমান আছিল 18 মিটাৰ আৰু সৰু বৰ্গটোৰ কিমান পালো আমি 12 মিটাৰ এইটো আমাৰ উত্তৰ